এখন ধুনীয়া চাব ডিলাৰ গঢ়ি উঠিছে, সেইখন যাতে সকলো ৰাইজে সহায় সহযোগিতাৰে জীয়াই ৰাখে, তাৰ কাৰণে আমি বহুত ধন্যবাদ দিছোঁ। কাৰণ ইয়াৰ মানুহে বহুত দূৰলৈকে আগতে গাড়ীখন ল'ব লাগে, গুৱাহাটী যাব লগা হৈছে, সেইটো যাতে নালাগে, এতিয়া নিজৰ জেগাতে পায়। এই ডিলাৰখন যাতে জীয়াই ৰাখে, তাৰ কাৰণে আমি বহুত অশেষ ধন্যবাদ কৰিছোঁ। আমি যিমানখিনি পাৰোঁ সহায় কৰি আমি লাগি আছোঁ আৰ্কেডাৰ সৈতে। তেওঁ যাতে ভৱিষ্যতে আকৌ বিভিন্ন কোম্পানীৰ লগত যোগাযোগ কৰি এই অঞ্চল পিছপৰা অঞ্চল আগুৱাই নিব, তাৰ বাবে আমি অশেষ ধন্যবাদ। ইয়াত আমাৰ এক্সচেঞ্জ আছে, এক্সচেঞ্জ কৰিম। তাৰপিছত আপোনাৰ ল' ডাউন পে'মেণ্ট আমি যিমান পাৰে মোৰ যোগাযোগ নাম্বাৰ হ'ব।